বৰ্তমান এতিয়া ৰাতিপুৱা 7:19-20 হৈছে। ভাতটো খাই লওঁ, কাম যাব লাগে। তাকে এতিয়া ভাতটো খাই আছোঁ। ৰাতিপুৱা ভাতটো নোসোমাই মানে, বৰ দিগদাৰ। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আজি মোৰ আকৌ নতুন এটা ভিডিঅ'লৈ। আজি কামলৈ যাব লাগিব, ঘৰত থাকিতো একো কাম নাই। হাজিৰা কৰা মানুহ হাজিৰা কৰিবই লাগিব। আজি ভিডিঅ'টো বৰ বিশেষ ভাল নহ'ব, এনেই এতিয়া ৰাতিপুৱা বনাই থওঁ, আকৌ গধূলি আহি আপোনালোকক লগ পাই আছোঁ। বৰ্তমান এতিয়া কামত যাবৰ কাৰণে ৰেডি হৈ গ'লোঁ। এতিয়া এইটো টিফিন চিফিন চব ভৰাই ল'লোঁ বেগত। যাম আৰু এতিয়া কিমান টাইম আছে, বেছি টাইম নাই আৰু 10-15 মিনিটমান আছে। যাম এতিয়া। ইউনিভাৰ্চিটিত লাগি আছোঁ, পকা কাম লাগি আছোঁ। এইপিনে বেটেৰীও আজি ইমান সোনকালে উঠি ল'লে নহয়, আজি 5টামান বজাতে উঠিলে। হাই কেতিয়া দাঁতকেইটা চামকাৰি লেতেৰা আছে, দাঁতকেইটা দেখা দিম। গুড মৰ্ণিং কেতিয়া একদম দাঁত চাত লেতেৰা হৈ অৱস্থা বেয়া হৈছে। সোনকালে উঠিলে তাৰপৰা আমনি কৰি থাকে আইতাকক। একদম আইতাকে কাম কৰোঁতেনে যায় আৰু দুজনী মিলি কিনে একদম পূৰা আমনি কৰি থাকে। নকৰিবলগীয়া কামটো বেছিকৈ কৰে মানে। জনা আমনিবোৰ এতিয়া মানে প্ৰায় মানে কৰিয়ে থাকে আৰু। ইটো নকৰিবি বুলি ক'লে সেইটোকে বেছি কৰিব, য'ত নাযাবি বুলি ক'লে সেই তালৈ যাব বিচাৰে মানে। খুব আমনি কৰিব ধৰিছে। আকৌ আহিয়ে গ'ল চা, এইটো হাই কেতিয়া আকৌ হাই কেতিয়া চুমা এটা দিদে নকবা একদম ছোৱালী। নমস্কাৰ বন্ধুসকল, আজি সোণোৱাল ভাই নতুন এটা ব্লগলৈ স্বাগতম। সোণোৱাল ভাইতো কৈছিলেই ডিউটি আছে, কাম আছে, ব্লগ বনাব নোৱাৰিম বুলি, আহি লগ পাম বুলি কৈছিলে। সেইকাৰণে মই ভাবিলোঁ কি আজি মোৰ তাতো আছে পিছে হেৰি বাইদেউ এগৰাকী আহিছে গাঁৱত ফুৰিবলৈ, কাৰণ আমি গাঁৱৰ পৰা অকণমান দূৰত্ব থাকোঁ। বাৰঘৰ আছে ইয়াতে, ফুৰিব যাব লগ ধৰিছে। চাহ খাই আছে। কালি বাৰ্থডে পতা হৈছিলেতো, বিশেষ আয়োজন কৰা নাছিলে, তেনে ব্লগটো সৰু হ'ল। এতিয়া সেই তাকে যাম নে নাযাম তাকে ভাবিছোঁ। মই যালে বাৰু দেখাম আপোনালোকক। তাতে এতিয়া চাম লওক, বাইদেউটো কেমেৰাটো দেখাবলৈ কোৱা নাই, সেইকাৰণে মই মনে ভাবিছোঁ কি দেখাম আপোনালোকক। পিছত এতিয়া মই ৰেডি হোৱা নাই, পিছে ৰেডি হ'ম তেতিয়া আপোনালোকক দেখাম। আৰু মই কালি বিশেষ একো ক'বলৈ নাপালোঁ, কাৰণ তাতে কামো অলপ বেছি আছিলে। সেইকাৰণে তাতে গধূলি হ'ল আৰু মইতো নাজানো ছাৰপ্ৰাইজ আছিলে। সেইকাৰণে মোৰ কালি প্ৰথম বাৰ্থডে, মোৰ বহুত ভাল লাগিছে, বহুত এক্সাইটেড হৈছোঁ। সেইকাৰণে ছাৰপ্ৰাইজটো পোৱাৰ কাৰণে তৃষ্ণা ইউটিউব চেনেল ব্লগ তেখেতলৈ বহুত ধন্যবাদ, মোৰ সখী হয়। আৰু এতিয়া আমি গৈ আছোঁ, ঘৰৰ পৰা ওলালোঁ। এতিয়া আমি মিঠাইত উঠিমগৈ, ব্লগ গৈ আছোঁ। কাৰণ আমাৰ পথাৰ এইখন হৈছে গাঁও, আপোনালোকে দেখিছে অলপ দূৰত আছে, এইখনে আমাৰ গাঁৱৰ। আৰু এইফালে আহি আমি থাকোঁ এইখিনিতে থাকোঁ আমি। এইখন আমাৰ পথাৰ। এতিয়া আমি মঠাইলৈ যাম, মঠাইত উঠিমগৈ, মুঠাৰি যাব লাগিব। বাইদেউহঁত আহি আছে, যিহেতু আমি 5গৰাকী যাম। অলপ আগত আহিছোঁ মঠাইত উঠিমগৈ। এতিয়া আপোনালোকক দেখাম। আহি আছে আমাৰ বাইদেউসকল, সেই কেইগৰাকী আপোনালোকে দেখিছে, সেই কেইগৰাকী। এইটো পেহাটো হৈছে আমাৰ পেহা টিকু 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 টিকু। টিকু টিকু কেলৈ আহিলা তুমি? আমাৰ খুৰা ঘৰৰ কুকুৰ হয়, যোনফালে যাওঁ সেইফালে যায়, ক'ৰবাত ওলাবই নোৱাৰি। এতিয়া আমি মঠাইত উঠিমগৈ। মঠাইত উঠিছোঁ।
এইখন আমাৰ নদীখন, এইখন এৰাহতী নদী। এৰাহতী নদী এইখন সিপাৰে নাও পাৰ হৈ যাব লাগে। আৰু মানুহৰ ঘৰ আছে কেইবাঘৰো। এইফালে যাম দি আমি এইফালে যাম, এইফালে গৈ থাকিম। এইফালে সৰিয়হ ফুল আছে, এতিয়া শেষেই হ'ল চাগে। এইফালে দি গৈ থাকিম। এতিয়া আমাৰ বাইদেউসকল আহি আছে, কেইগৰাকী চাওক। কেইগৰাকী আহি আছে। আকৌ সোনকালে আহি আছে, এইফালে আহি আছে, বতাহ মাৰিছে। কি লগত একেগৰাকী গৈ আছো। গাঁৱলৈ গৈছো, এতিয়া আমি এইফালে আমি গৈছো। চাই থাক দেখিছোতো, আমি গৈছো। ফাইনেলি আকৌ ঘৰত আহিছো, চাই থাকক। এইজনী আমাৰ বাইদেউজনী। আকৌ এঘৰত আহিছো বিহু খাবলৈ, ঘূৰি ফুৰিছো, চাই থাকক। ফাইনেলি এতিয়া ঘৰ আহি পালোহি। বেটিক নিনিলোঁ কাৰণ আমনি কৰিব বুলি, তাতে বিল এখন আছিলে, তোমাক নিনিলোঁ মই। এতিয়া মিষ্টাৰ আহি পালেহি, 5:30 পাইছেহি কাম কৰি। চাওঁচোন ব্লগ কি কৰি আছে। বহুত ভাগৰ লাগিলে, তেখেতক শুই আছে। বেটিৰ লগত বেটিও শুই আছে। বেটিও ভাগৰ লাগিলে যে, ভাত খাবলৈ উঠাই দিব, জগাই দিব লাগিব। চোন চাওঁগৈ। উঠা উঠা উঠা। কি কৰি আছ তই? হাই কৈ দিয়া এইফালে। দিনততো লগেই নাপালোঁ। আজি ব্লগ কিন্তু কোনোবাই আৰম্ভ কৰিছে কিন্তু দেই। কিমান ভাগৰ লাগিলে? আজি বহুত কষ্ট হ'ল, কিন্তু উপায় নাই, যাবই লাগিব। কাম নকৰিলেতো উপায় নাই ন চলিবৰ কাৰণে। সেইকাৰণে কাম যাব লাগিব। এনেকৈ ভিডিঅ' আপোনালোকৰ আগত দিবলৈ চেষ্টা কৰিম, কিন্তু আগুৱাই নি যাব আপোনালোকে চেষ্টা আশীৰ্বাদ কৰি কৰিব আছোঁ। ভিডিঅ'খন যাতে ভালকৈ বনাব পাৰোঁ। আৰু চাওক ভিডিঅ'টো। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। টাটা বাই বাই, গুড নাইট। আকৌ এটি নতুন ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ। বাই বাই।